নেতাবিলাকে নহয় ৰাইজে পৰিৱৰ্তন বিচাৰিছে এই কথাটো যে প্ৰমাণ কৰিলে মই এই কাৰণে ধন্যবাদ জনাইছো। কোকৰাঝাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে, যোৱা সময়তো পৰিৱৰ্তন বিচাৰিছিলে, কিন্তু যোৱা সময়ত যিটো পৰিৱৰ্তন কোকৰাঝাৰৰ অনাবৰৰ ৰাইজে বিচাৰিলে সেই পৰিৱৰ্তনটো লৈ পেলাই অনাবৰৰ ৰাইজে নিজে সন্তুষ্ট হ'ব নোৱাৰিলে। দীৰ্ঘদিন ধৰি কোকৰাঝাৰ সমষ্টিত কোনোবা এজন বড় ব্যক্তিয়ে এমপি হৈ আছে বুলি পেলাই বিটিচি গঠন হোৱাৰ পিছত ডিপিএফ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজৰ আকাংক্ষা পূৰণ কৰিব পৰা নাই, শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই, নিৰাপত্তা দিব পৰা নাই আৰু উন্নয়ন সঠিক অৰ্থত যি উন্নয়ন দিব লাগে সেই উন্নয়নটো দিব পৰা নাই বুলি পেলাই ৰাইজে যোৱা 2014 পাৰ্লিয়ামেণ্টৰ এটা পৰিৱৰ্তন অনাৰ কাৰণে কাম কৰিলে। সেই পৰিৱৰ্তন আমিও বিচাৰিছিলো, বড়ো হিচাপে আমিও বিচাৰিছিলো পৰিৱৰ্তন, কিন্তু আমি বিচৰা পৰিৱৰ্তনৰ ভাষাটো অনাবড়ো ৰাইজে বুজি নাপালে আৰু অনাবড়ো ৰাইজক বিভিন্ন জনগোষ্ঠী আমাৰ বঙালীসকল, মাইনৰিটি মুছলমান ভাইসকল, গোৰ্খাসকল, ইয়াত বসবাস কৰা আমাৰ বিভিন্ন জনগোষ্ঠীসকলৰ ৰাইজক হীৰা শৰণীয়া ডাঙৰীয়াই আৰু তেখেতৰ লগত ঘূৰি থকা কিছুমান চন্দ্ৰমুখী নেতাবিলাকে ৰাইজক বুজালে যে এই সঠিক উন্নয়ন যে হাগ্ৰামাই দিব পৰা নাই আৰু ইয়াৰ পৰিৱৰ্তনৰ যিটো কথা নিখিল বড়ো ছাত্ৰ সন্থাই বা বড়ো সংগ্ৰামীয়ে কৈছে এইটো সঁচা নহয়, মই যিটো কোৱা কথা সেইটোৱে সঁচা। এই কথাটো হীৰা শৰণীয়া ডাঙৰীয়াই আজিৰ পৰা 5 বছৰ আগত জনাই দিলে, কিন্তু যোৱা 5 বছৰে হীৰা শৰণীয়া ডাঙৰীয়াই যিবিলাক কথা কৈছে সেই এটাও কথা তেখেতে বাস্তৱত ৰূপায়ণ কৰিব পৰা নাই। এই কথাটো স্পষ্ট হৈ গৈছে। তেখেতে বড়ো অনাবড়ো ৰাজনীতি কৰিলে আৰু আজিও মই শুনি আছো আদিবাসী ঘৰে ঘৰে যাই পেলাই সি কৈছে বোলে যে বড়োলেণ্ড হলে ইয়াৰ পৰা চবক খেতি পঠাব, মাৰিব, কাটিব। মাইনৰিটি ভাইসকলৰ ঘৰে ঘৰে যাই পেলাই কৈছে যে ইয়াত বড়োলেণ্ড হলে ইয়াৰ পৰা খেতি পঠাব, মাৰি পঠাব, ইয়াত ঘৰ বাৰী জ্বলাই দিব, আপোনালোকে বড়োৰ লগত থাকিব নালাগে। এতিয়া ক'ত আছে মই প্ৰশ্ন কৰিব বিচাৰিছো, এতিয়া ক'ত আছে? হীৰা শৰণীয়া ডাঙৰীয়াই ক'ত ঠকি পেলাই ৰাজনীতি কৰি আছে? এইটো বড়োলেণ্ড হয়নে নহয়? বড়োলেণ্ডটো 2003 চনতে হৈছে, সেকেন্ড টাইম হৈছে 1993 হৈছে প্ৰথম বিএসসি, এইটোৱে বড়োলেণ্ড। 2003 চনত বিটিসি হৈছে, সেইটোৱে বড়োলেণ্ড। এই বড়োলেণ্ডতে থাকি আজি ৰাজনীতি কৰি আছে, বড়োলেণ্ডতে থাকি আজি নেতা হৈছে, বড়োলেণ্ডতে আজি থাকি এমপি হৈছে আৰু মানুহবিলাকক ভয় দেখুৱাইছে এটা নতুন নাটক ৰচনা কৰি বড়োলেণ্ড হলে ইয়াত মাৰা কাটা হ'ব। হীৰা শৰণীয়া ডাঙৰীয়াই পাহৰি গৈছে নিজে এটা সময়ত আলফা আছিলে আৰু আলফাৰ পৰা কেতিয়া চাৰেণ্ডাৰ কৰিলে, কেতিয়া চিজফায়াৰ কৰিলে তেখেতক কোনো নাজানে। অস্ত্ৰ গোটাই দিছি না দিয়া নাই কোনো নাজানে। আজি তেখেতে যিবিলাক ভয় ভীত ৰাইজক কৈ আছে আৰম্ভণিৰ পৰা এতিয়ালৈকে তেখেতৰ মুখত একোৱেই নোলায়, এটাই কথাই ওলাই বড়োবিলাক মাৰিব, বড়োবিলাক মাৰিব। বড়োবিলাক কি বাঘ নেকি? বড়োবিলাক কি সিংহ নেকি? বাঘ মানে বাঘে সদায় তেজ খায়, বাঘে সদায় মানে সিংহই সদায় তেজ খায়। বড়োবিলাকক তেখেতে কি বাঘৰ নিচিনা বা কিবা মাংস খোৱা মানে তেজ খোৱা জন্তুৰ নিচিনা তেখেতে পাইছে নেকি? বড়োবিলাক তেখেতকে বহুত সভ্য আৰু আগবঢ়া। এই কথাটো হীৰা শৰণীয়াই মানে আজি বিপদে মানুহক পৰিচালনা কৰিলে নহব। সংগ্ৰামৰ নামত হিংসা হৈছে অসমত। বড়োলেণ্ডত হিংসা হোৱাৰ আগতে নেইলিৰ হত্যাকাণ্ড হৈছে, গহপুৰৰ হত্যাকাণ্ড হৈছে, বিভিন্ন অঞ্চলত হত্যাকাণ্ড হৈছে। আজি কি আমি তাতে যাই পেলাই কম নেকি অনা অসমীয়া কৰিব লাগে, অনা বড়ো কৰিব লাগে? আমি কম নেকি? এই অঞ্চলত আমি কম নেকি? এই অঞ্চলত বেআইনী অস্ত্ৰ আছে। গহপুৰত আজি এটা সময়ত হিংসা হৈছিলে, এতিয়া আমি যাই পেলাই কম নেকি তাত বেআইনী অস্ত্ৰ আছে, গহপুৰত মানুহ থাকিব নালাগে? নেইলি হত্যাকাণ্ড হৈছিলে, আমি যাই পেলাই কম নেকি যে নেইলিত মানুহ থাকিব নালাগে, তাত অস্ত্ৰ আছে, নেইলিত থাকিব নোৱাৰে, ইয়াত বড়ো অনাবড়ো হ'ব লাগে? সিদিনা ঢোলা শদিয়াত বঙালীসকলক হত্যা কৰা হ'ল, আমি যাই পেলাই কম নেকি সদায় যে ঢোলা শদিয়াৰ ওচৰত থাকিব নালাগে, ইয়াত বন্দুক আছে, বেআইনী অস্ত্ৰ আছে? এটা সংগ্ৰামটো পৃথিৱীৰ সকলো অঞ্চলতে হৈছিলে, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত হৈছে, পৃথিৱীৰ বিভিন্ন অঞ্চলত হৈছে আৰু নিজে সশস্ত্ৰ সংগ্ৰামী
আৰু নিজে এমপি হোৱাৰ পিছত তেখেতৰ শহুৰেকৰ ঘৰত নিজৰ ৰিলেটিভৰ ঘৰত অস্ত্ৰ চৰকাৰে মানে উদ্ধাৰ কৰিছে পুলিচ বাহিনীয়ে। আৰু আজি তেখেতে কয় যে তেখেতে এই বিটিচি অঞ্চলত বড়োবিলাকে মাৰিব কাটিব। আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত মাইনৰিটি মানুহসকল আছে, মুছলমানসকল। আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত বঙালীসকল আছে। আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত গোৰ্খা মানুহ আছে। কোনোদিনে মাৰা কাটা হোৱা নাছিলে, শান্তিতে আছিলে। অশান্তি কিহৰ কাৰণে হ'ল আজি আপোনালোকে জবাব দিব লাগিব। এইকাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে, বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈছে যে কোকৰাঝাৰত পৰিৱৰ্তন লাগে। এজন এমপি বড়ো অনাবৰৰ কথা কৈ পেলাই দিল্লীত গ'লে কলাপ নহ'ব। এই এমপিজন দিল্লীত যাই ক'ব লাগিব আমাৰ স্কুলত মাষ্টৰ নাই, আমাৰ ৰাস্তা ঠিকমতে হোৱা নাই, আমি দলং পোৱা নাই, ৰেল লাইনত অভাৰব্ৰিজ নাই, আমাৰ ইঞ্জিনিয়াৰিং কলেজ নাই, মেডিকেল কলেজ নাই, চেন্ট্ৰেল ইউনিভাৰ্চিটি লাগে আমাক, ইণ্ডাষ্ট্ৰী লাগে আমাক, চাকৰি বাকৰি লাগে আমাক, বিভিন্ন জাতি জনগোষ্ঠী একেলগে থাকিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আমাক। এই কথাবিলাক পাৰ্লিয়ামেণ্টৰ মজিয়াত উত্থাপন কৰিব লাগিব। ইয়াৰ কাৰণে আমাক এমপি লাগে, ইয়াৰ কাৰণে এমপি লাগে। বড়ো অনাবড়ো কথা ক'ব কাৰণে ৰাইজৰ সাধাৰণ মানুহ এই কথাবিলাক ভাল নাপায়। আমি কি কৰিব বিচাৰিছো এই বিটিডি অঞ্চলত, বড়োলেণ্ড অঞ্চলত কি কৰিব বিচাৰিছো? আমাৰ আহি থকা নৱপ্ৰজন্মৰ আমি কম নেকি? বড়ো ল'ৰা ছোৱালী কম নেকি? এইজন মুছলমান তাৰ ওচৰত নাযাবা, এইজন বঙালী তাৰ ওচৰত নাযাবা, এইজন অসমীয়া তাৰ ওচৰত নাযাবা। আৰু মুছলমান সকলে ক'ব নেকি যে এই বড়োৰ ওচৰত নাযাবা? এই মানে বঙালী সকলে ক'ব নেকি এইজন বড়ো মানুহ খাই মানুহ মাৰে, ইয়াৰ ওচৰত নাযাবা? এনেকুৱা আমি সমাজ গঢ়িম নেকি? এইখন ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষী লোক একত্ৰিত হৈ পেলাই এখন ঘৰ সজাইছে। এইখন ঘৰত আমি একেলগে থাকিম, এইখন ঘৰ নিৰাপদ হ'ব লাগিব, এইখন ঘৰত শান্তি থাকিব লাগিব, এইখন ঘৰত গণতন্ত্ৰ থাকিব লাগিব, এইখন ঘৰত সৌন্দৰ্য থাকিব লাগিব। আৰু এইখন ঘৰত 24 ঘণ্টাই যি জনগোষ্ঠীৰ মানুহে নহওক নিজৰ ঘৰত, নিজৰ গাঁৱত, নিজৰ অঞ্চলত ৰাতি 12 বাজিতো অকলে বুকু ফুৰাই ঘূৰিব পাৰিব লাগিব। এই ভয় ভীতি কৰিবলৈ নহ'ব। তো সেইকাৰণে ৰাইজ আজি পৰিৱৰ্তনটো আনিবই লাগিব। আজি কোনোবা ভয় দেখাইছে, এখেতসকলৰ লগত NDAB আছে, এখেতসকলৰ BLT আছে, এখেতসকলৰ লগত অমুক আছে। এই ভয় ভীতি কৰিলে নহ'ব। আজি মুছলমান মানে মৌলবাদী, বঙালী মানে অমুক, বড়ো মানে অমুক, অসমীয়া মানে অমুক। আমি সমাজটো এনেকা বিভাজন কৰিব বিচৰা নাই। ভাৰতবৰ্ষ 72 বছৰৰ স্বাধীনতা হোৱা আৰু স্বাধীনতাৰ পিছত 72 বছৰ পিছত যিটো ভাৰতৰ জনসাধাৰণ, যিটো ভাৰতৰ নাগৰিক, যিটো ভাৰতৰ সমাজ, এই সমাজখনে সকলোকে আঁকোৱালি ল'ব পাৰিব লাগিব। আমাৰ সমস্যাৰ কাৰণে চবে মাত মাতিব লাগিব, চবে সংগ্ৰাম কৰিব লাগিব। ৰেল লাইন প্ৰেছ কৰা হ'ব, ৰেল লাইন প্ৰেছ কৰা নে? ৰেল লাইনৰ তলত নামি আহিব লাগে, ৰেল লাইনত থানে নাঙা, ৰেল বিভাগে বুঙৰবাই থাকে। তো সেইকাৰণে আজি যি নেতাই নিজৰ অঞ্চলক ভালদৰে বুজি নাপায়, এই অঞ্চলত কি সমস্যা আছে, দুখ দুৰ্যোগ আছে, কিমান হাজিৰা মুজিৰা কৰি খোৱা মানুহ আছে, কিমান মানে আজি ইয়াতে মানে দৰিদ্ৰ সীমাৰেখাৰ তলত মানুহ আছে, এই কথাবিলাক যে বুজি নাপায়, কিমান মানুহ হস্পিটেল নাই, কিমান মানুহ ঔষধ খাবলৈ নাপায়, কিমান মানুহ আজি ৰাস্তা ঘাট নাই, মাৰ্কেট বিলাক ঠিক নহয়, এই কথাবিলাক নাপাতে। আমাৰ খালি জাতি বিভাজন কৰি পেলাই যদি আজি ভাৰতৰ 70 বছৰ পিছত 72 বছৰ পিছত ৰাজনীতি কৰিব আহিছে, এইবিলাক জাগা দিব নালাগে ৰাইজ। এইটো আমাৰ সমাজখন ধ্বংস কৰিব। ইফালে হীৰা সৰণি আৰু একে কথা, বড়োলেণ্ড হ'বলৈ নিদিও আৰু অনাবড়ো বিলাকক মোক লাগে। হাগ্ৰামা মহিলাৰ এইটো কথা, বড়োলেণ্ড নহ'ব আৰু অনাবড়ো ৰাইজে মোক থাকিব লাগে। অনাবড়ো ৰাইজক কিবা গিনিপিক পাইছে নেকি? লেবৰেটৰীৰ কিবা বস্তুৰ নিচিনা পাইছে নেকি অনাবড়ো ৰাইজক? আজি আমি এই কথাবিলাক সচেতন হ'ব লাগিব। ইফালে বড়োসকলকতো পাইছে, নিজৰ মানে বিয়া হ'লে
এই উচুৰকা পাই নহয় শহুৰৰ ঘৰৰ পৰা আজি বড়োবিলাকক ভাবিছে মোৰ পকেটৰ বস্তু বড়োবিলাকক একো কৰিব নালাগে সেলফ হেল্প গ্ৰুপত অলপ অলপ পইচা দি দিলে হ'ল অলপ অলপ ইলেকশ্যনৰ ওচৰত খুটা কম্বল টিং অলপ বিলাই দিলে হ'ল এইখিনিয়ে যথেষ্ট আমাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কি ইউনিভাৰ্চিটিত পঢ়িব নালাগে নেকি আমাৰ ল'ৰা ছোৱালী চাকৰি বাকৰি পাব নালাগে নেকি আমাৰ ল'ৰা ছোৱালী বিজনেছ কৰিব নালাগে নেকি আজি ইণ্ডাষ্ট্ৰী ক'ত মাৰ্কেট প্লেচবিলাক কিয় ঠিকমতে কৰা নাই চাকৰি বাকৰি কিয় দিব পৰা নাই এইবিলাক কথা নাপাতে হাগ্ৰামা মহিলাৰীয়ে মিটিঙত আহি পেলাই ক'ব এফচু এনডিপি খাল কাঠ বিক্ৰী কৰি ইলেকশ্যন খেলিছে সেইটোৱে তেখেতৰ নিৰ্বাচনী ভাষণ খাল কাঠ কোনে কাটিছে কিয় কাটিছে আপুনি নিজে চাওক যাই পেলাই কোনে খাল কাঠ কাটি আছে যদি সময় আছে হাগ্ৰামা মহিলাৰীয়ে জংঘলত যাই পেলাই ডিউটি দি পেলাই চাওক কিয় খাল কাঠ কাটিছে কোনে কাটিছে কিয় জংঘলত যাব লগা হৈছে কোন মানুহ গৈছে জংঘলত আপচু এনডিপি খাল কাঠ কাটিবলৈ দৰকাৰ হোৱা নাই আজি গছ ৰুব লাগে বুলি আমি কেম্পিং কৰি আছো পৰ্যাবৰণ বতাবৰণটো ঠিকে ৰাখিব লাগিব হাৱা আমি কৈ আছো ওয়েল লাইফ বন্যপ্ৰাণী বাঁচাব লাগিব আমি কৈ আছো এইটো তেখেতে কোৱা নাই আমি কৈ আছো ওদালগুৰি জিলাত হাতী মানুহৰ সংঘৰ্ষ হৈছে এইটো সমাধান হ'ব লাগে আমি কৈ আছো তেখেতসকলে একো কৰা নাই আজি সেই কথাবিলাক নকয় তেখেতসকলে যদি এফচু এনডিপি খাল কাঠ কাটিছে প্ৰমীলা ৰাণী বাইদেউতো মন্ত্ৰী আছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কিয় এৰেষ্ট কৰা নাই কাকো আজি ডিএফৰ তেখেতৰ ৰেঞ্জাৰ তেখেতৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট তেখেতৰ হাতত আছে কিয় আজি এৰেষ্ট কৰি পেলাই এজনৰ জেলত পঠোৱা নাই কিয় পঠাব সেই মানুহবিলাক চব তেখেতৰ মানুহ জেলত পঠালে তেখেতৰ মানুহে যাব আজি বেনামী বেআইনী ক্ৰেচাৰ মেচিন কাৰ হাতত আছে তেখেতসকলৰ হাতত আছে আৰু আমাৰ মহিলাৰ নিজৰে ক্ৰেচাৰ মেচিন আছে সদায় ক্ষীৰ ভাঙে কিমান ৰয়েলিটি দিয়ে আমি নাজানো গোটেই বিটিচিখনত যিমান ক্ৰেচাৰ মেচিন আছে বহুত ক্ৰেচাৰ মেচিন আছে যি ক্ৰেচাৰ মেচিন বিলাকৰ পাৰমিশন নাই দুটা এটা আছে বিজনেছমেনৰ পাৰমিশন আছে পাৰমিশন নোহোৱাকে ক্ৰেচাৰ মেচিন খুলিছে বহুত কাঠফালা মিল আছে এই কাঠফালা মিলৰ কোনো পাৰমিশন নাই আজি তেখেতে সেইবিলাক একো কৰিব পৰা নাই খালি আবুল তাবুল বকি আছে হয়তো কেতিয়াবা মোক দালাল বুলি কৈছে কেতিয়াবা মোক জাতি বিক্ৰী কৰা বুলি কৈছে মইতো আজিলৈকে দেখা নাই জাতি বিক্ৰী কৰা দোকান ক'ত আছে ক'ৰবাত দেখিছেনে আপোনালোকে জাতি বিক্ৰী কৰা দোকান আমি মাছৰ দোকান দেখিছো মাংসৰ দোকান দেখিছো কাপোৰৰ দোকান দেখিছো কিন্তু জাতি বিক্ৰী কৰা দোকান আমি দেখিবলৈ পোৱা নাই আৰু আমাক কৈছে কংগ্ৰেছৰ পৰা পইচা লৈছে বিজেপিৰ পৰা পইচা লৈছে পইচা লৈ পেলাই আমি বিক্ৰী কৰিছো আপুনি কি কৰিছে আপুনিতো কংগ্ৰেছৰ লগত আছিলে ইমান দিনে আজি আৰু বিজেপিৰ লগত আছে বিজেপিৰ লগত থাকি পেলাই আৰু কৈছে বোলে দৰকাৰ পৰে কংগ্ৰেছৰ লগত যাম মিনিমামটো এটা নীতি থাকিব লাগে ৰাজনীতি কৰিলে 32 লাখ মানুহৰ নেতা এজনে ইমান তৰল হ'ব নালাগে ইমান পাতল হ'ব নালাগে 32 লাখ মানুহৰ এজন নেতা অলপ গম্ভীৰ থাকিব লাগে আজি আমি সবে দুখ পাইছো লাজ পাইছো তো সেই কাৰণে আজি সবে পৰিৱৰ্তন বিচাৰিছে কিন্তু পৰিৱৰ্তনৰ নামত যি পৰিৱৰ্তন যোৱা 5 বছৰে কৰিলে এই পৰিৱৰ্তন আকৌ কৰিলে নহব আজি হাগ্ৰামা মহিলাৰীয়ে পইচাৰ কথা কৈছে কাৰণ তেখেতে ৰাজনীতি কৰাৰ একমাত্ৰ উদ্দেশ্য পইচা তেখেতৰ ৰাজনীতি কৰা 1 নম্বৰ উদ্দেশ্য পইচা 2 নম্বৰ উদ্দেশ্য পইচা 3 নম্বৰ উদ্দেশ্য পইচা 4 নম্বৰ উদ্দেশ্য পইচা তেখেতে কংগ্ৰেছৰ লগত কথা পাতি থাকোঁতে এই সময়ত পইচাৰে কথা পাতিছিলে বিজেপিৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে ইয়াত কৈছে 1000 কোটি লাগিব নহলে নহব 1000 কোটি লাগিব কি কৰিব আপুনি 1000 কোটি কি আঁচনি বনাব আঁচনি কি তৈয়াৰ কৰিব 1000 কোটি ওপৰৰ লগত পইচা তলৰ লগত পইচা আজি বিভিন্ন জাতি জনগোষ্ঠী মই নাম ল'ব বিচৰা নাই সেই জাতি জনগোষ্ঠী উন্নয়ন কৰিব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগে বিভিন্ন আঁচনি তেখেতসকলৰ ভাষা সংস্কৃতি আগুৱাই লৈ যাব লাগে এইটো নহয় সেই জনগোষ্ঠীৰ নেতা কেইজনমানক কিনিব পাৰিলে হ'ল এই জনগোষ্ঠীৰ মানুহ কেইজনমান কিনিব পাৰিলে হ'ল সেইখিনিয়ে যথেষ্ট আৰু কি কৈছে নিজৰ একো আঁচনি নাই সিদিনা কৈছে তামোলপুৰ বাগানপাৰা মিটিং কৰিব যায় 1 তোলা সোণা লাগিব নেকি 1 তোলা সোণা মহিলাবিলাকক 1 তোলা সোণা আরে সোণা কাক নালাগে রে দাদা সোণাটো সবকো লাগে দিয়ক 1 তোলা সোণা আজি 32 লাখ মানুহ 1 তোলা সোণা বুলি ক'লে তেখেতৰ সেই
माने बरपेटा उदालगुरी लगे माटी किना सब बिक्री जाबो सबके 1 तला खना দিব লাগিলে পয়সাটো তো কামাইছে বহুত কামাইছে কিন্তু 32 লাখ মানুহ যদি 1 তলা খনা দিব লাগে কিমান পয়সা পাবো এটো হিসাবে না দেখেন 1 তলা খনা তো এই কারণে রাইজ আমার পরিবর্তন লাগে 15 বছরে টেকেটো সংগ্রামী বলি মরণ দিলে সম্মান দিলে কিবা এটা সংগ্রাম কৰিছিল বলি টেকেটো 15 বছরে ইয়াত মানে শিব হবলৈ টেকেটো সুযোগ দিলে আৰু বেছি দিন দিয়াটো ঠিক নহব এই কারণে পরিবর্তনটো আনিব লাগিব রাইজফोर বইবো বুজি খাবাय যে দিनै जोंनि जेंनाखौ लानानै बेसेबा गोबावनिफ्राय सोमावसारनानै रोजा रोजा बर' फिसाफ्रा जिउ गारबाय आरो बे जेंनाखौ लानानै दिनै बिथाङा गेलेनो हमदों आं थाजासिम आरो बिपिएफ हानजाया थाजासिम कुनु दिन रायजो मोना रायजो जाया अब्लाथ' बिपिएफ हानजाखौ जों बिदायसो होनांगोन बिथांखौ बिदाय होनांगोन मानो दिनैनि तारिखआव जोंनो मा नांगौ रायजोफोर 1 नम्बराव बिपिएफ नांगौ ना रायजो नांगौ 1 नम्बराव मा नांगौ रायजो नांगौ बर'फोरनो दा बिनि थाखाय बिपिएफ नि बाकी दैदेनगिरिफोरा किन्तु दायनिगिरि नङा रायजोफोर बिथांमोनखौ जोङो अनो बिथांमोनखौ जों बजबो बाकी दैदेनगिरिफोरा दायनिगिरि नङा बिथाङासो हारसिंनो बिराद अहंकार दादागिरि ओरैबायदि खोथाफोर बुंनाया बिराद माने रावबो बिनि सायाव गैला नाथाय आइ आफा रायजो राजाया अननायखायसो बिथाङा सिब जादों बे दैबागाव समष्टियाव गुबुन हारिनि मानसिफोर नङाबा थांनाय खेबसेयाव जोंहा बुद्धदेब मोसाहारिजोंनो जेनबायमोन बियो थांनाय खेबसेयाव ओंखायनो आं नोंथांमोनखौ खावलायदों देबारगाव समष्टियाव फैगौ बिटिसि इलेक्शनाव मोनफ्रोमबो गामिनिफ्राय सासे हौवा आरो सासे हिनजावा नमिनेशन होनांगोन सिब जानो थाखाय देबारगावनिफ्राय बयबो होनांगोन नमिनेशन नोंथांमोना नुवाखै होनबा नरेन्द्र मदिनि जायगायाव बेनारसआव 150 जन आबादारिफ्रा नमिनेशन होदों आबादारिफ्रा सिबा माने सासेल' जानांगोन देबारगाव समष्टिनि बयबो सिब जानांगोन ओंखायनो बयबो नमिनेशन होनांगोन दा रायजोफोर बिथांनि बायदि गाज्रि खोथाफोरखौ आं बुंनो हाया बिथाङा बुंदों आंलायनो दालाल जातिखौ फानबाय साल दंफांफोरखौबो फानजोब्बाय बे साल दंफां फानग्राया सोर नोंनिनो सोरबा साल दंफांथ' नङा बे दंफां दानना जाग्राफ्रा उदालगुरियावबो दङ 2-3 हाजारसो बेजोंबो दङ दुमबाजार बबेबाजों हरसिया मैसो गारि नारनानै सेरा नारनानै दंफां दाननो थाङो हाग्रायाव आरो जि एसे फैसा मोनबोयो बेजों न'खर सालायो जों बुंबाय दंफां दाननो नाङा होननानै बुंबाय जौ फाननाङा होननानै बुंबाय मानो जौ फाननाङा जोंनि आइजोफ्रा आंहा बिनि बायदि माहाजोन जानायनिबो कुनु सिमां गैया एमएलए एमपि जानायनिबो सिमां गैया रायजो राजानि खामानि मावनो खाबु मोनदों आरो बेखौनो आं लादों रायजो बिनानै रोजा रोजा सुबुङा थैबाय उन्दै समनिफ्रायनो नुबोदों आरो बिथाङाबो जाय आफादखौ दैदेनदों बिएलटि मोनसे समाव बे बिएलटिआबो आलादा रायजोखौनो बिदोंमोन अब्ला बै समाव बिफ्लादोंसोमोन नामा दिनै जोंखौ बुंदों बिथाङा जोंलायनो बिफ्लादोंसो नाटक खालामदोंसो बियाखैनो नोंथाङा मा खालामदों गाव बिनानै मालायखौ बुंनाया जुदा गावआथ' बिगुमै बियाखै आरो 110 खोन्दो रायजो जाया होनग्रायाथ' गावनो गुबुन हारिया बुङाखै दिनै नायदो रायजोफोर हिरा सरनियाया जाय एमपि बर'नि बिथाङा बुंदों आं थाजासे बड'लेण्ड जाया आरो हाग्रामायाबो बुंदों आं थाजासे बड'लेण्ड जाया एखे मोनसे फैसानिनो मोननै बिखुं दा नंखायनो हिरा सरनिया बर'बा हाग्रामाया बर'यैनो बर' जाफैबाय बिदिनो बर'यैनो बर' बेखौ खिन्थु सिनायनांगोन रायजोफोर दा नंखायनो रायजोफोर जोंनि सोमावसारनाया सोलिबाय थादों आरो सोलिबाय थागोन सरकारजों सावरायनाया सोलिबाय थादों आरो सोलिबाय थागोन दाख्लै बावै हरखाबनो नखर मन्थ्रिया लिंहरनानै रायलायबाय बेखौ नुनानै बिथांमोना गोजांदों राजखान्थिया बिसोरजोंसो माबा जाबाय नामा सिङाव बिजेपिया लायनानै रायजोफोर जोंहा सिं सा बेबायदि जेबो गैया जाय बर'नि जेंना जोंनि जेंनाखौ सुस्रांनानै होगोन जों बिसोरजोंनो थागोन जाय जोंनि जेंनाखौ सुस्राङा जोङो बिसोरखौनो सुथुर लागोन बे बर'आनो जाथों हारसायानो जाथों जोंहा जेंनाया सुस्रांजानांगोन दा ओंखायनो रायजोफोर दिनै बेसेबांबा खस्थ' मोननांबाय पुलिस मिलिटारिजों बुख्रेबजाबाय सोरनिबा न'आव दाबो बेंगुरा जानानै दङ बावनो मोना रायजोफोर खामानिया जोबजासे मावनांगोन दिनै जोंनिनो सासे जोहोलावा सासेल' नङा सा 9 थैजासे जेल जासिगोन
सोरनि थाखाय जोंनि थाखाय जोंहा बिसोरखौ बासायनांगोन दिनै गोबां सेंग्राफ्रा जेराव दङ गोबां सेंग्राफ्रा हाग्रायाव दङ सावरायनाया जेरैबायदि दावखोनांगौ दावखोआखै जों नाजाबाय थादों राजा लामायाव सोमावसारदों ओरै गामियाव नायदो गोरिब गुन्द्रा न' बां मोजां गैया बर'फ्रा अबस्थाया गाज्रि बे हानि फिसा जुगे जुगे रायजो जाबाय लिडारफ्रा मालाय नङा एमएलए जोंनि एमपिआ जोंनि मन्त्रिया जोंनि इएमआ जोंनि एमसिएलए जोंनि गासैबो जोंनि बिनि उनाव मानो बर' फिसाफ्रा दिनै एसेबां गाज्रि अबस्थायाव थानांगोन बिनि दायनिगिरिया सोर जाय 15 बोसोर सरकार सालायनानै साख्रि बाख्रि होआखै बिथांमोनानो बिनि दायनिगिरि दा बिनिखायनो रायजोफोर साबधान जा बिथांमोना दिनै मेल मिटिं बारा खालामाखै नेगासिनो दङ इलेक्शननि सानथाम सिगाङाव लायनो सेल्फ हेल्प ग्रुपनो थाखा राननानै होगोन आइजोफ्रा साबधान खिन्थु बिमाफ्रा साबधान जोंहा बिब'फ्रा बड'लेण्ड आन्दोलनाव हौवाफ्रा माबा मावदोंबा खिन्थु बिनिख्रुइ समान समान मावफाग्राया आइजोफोर आरो आइजोफ्रा खिन्थु बेखौ मिथिनानै लाखा ओंखायनो गाबोन जेंनाया सुस्रांजानांगौबा बिसोरनि 10-20 हाजार सेल्फ हेल्प ग्रुपनो होनाय नङा बियो भारत सरकारनिसो मोनखानांगौ सेल्फ हेल्प ग्रुपआ भारत सरकारा बुंदों 1 लाख सेल्फ हेल्प ग्रुपनो लन होनांगौ बिनिनो 25,000 साबसिडि मोनगोन दा बैखौ लाना फैनानै गावनि होननानै रानदों हा हुआ जानांगौमोन मालाबानो हा हुखौ मावनानै होआखै इलेक्शन फैबाल' प्रमानानो हा हु मोनगोन बे गोदान खोथा नङा ओंखायनो रायजोफोर साबधान जादो आरो क'क्राझारनि उर्खाव गोरा ब्रह्म जाय उर्खाव गोरा ब्रह्मआ जागायजेननायनिफ्राय दासिम हारिनि थाखायनो गसंनानै दङ खुनु दिन लोरसोर जायाखै नोंथांमोना बयबो दा थांनायाव नायलां बै पेट्रल पाम्प खाथियाव उर्खाव गोरा ब्रह्मनि न' दङ बेबायदि बिसोरनि भिसिडिसिनि चेयारमेन न'आबो बेबायदि नङा बेखौनो लानानै बिसोरो मा खालामो उर्खाव गोरा ब्रह्मखौ बायदिसिना गाज्रि बुङो रायजोजों थानायखाय रायजोनि खामानि मावनायखाय थाखा जायैखाय रायजोनि जेंनायाव गसंफानायखाय दिनै उर्खाव ब्रह्मआ गाज्रि जाबाय माने मोजां गाज्रि जाबाय जायफोरा गावसोरा माने सोमावसारनायनि मुङाव दिनै राजा मन्त्रि जानानै करोड़ थाखा खामायबाय आइ आफानो जेबो मावना होआखै बिसोरा बिराद मोजां जाबाय दा बेखौ बुंनायखाय गाबोननिफ्राय आंखौ दोखो रायलायसिगोन जेबो खोथा गैया रायजोफोर आंखौ रायलाय माने बोर सारसिनायसो आं बिथांमोननि बायदि बिराद लेखा गोरों धोनि थिं बांला बिल्डिं थानाय न'खराव रुपानि सामस अरनानै जोनोम जानाय मानसि नङा आङो सबसे गोरिब गुन्द्रानि न'खराव जोनोम जानाय ओंखायनो जेसेबां रायथों आं बेखौ बोर बायदिसो लायो हाग्रामा बायदिनो रायजानो मोननायाथ' आंनि खाफालनि खोथाल'सो बियो सासे इसिबां गिदिर मानसिजों दा ओंखायनो रायजोफोर बयबो ओंखारबोबाय खौसे जादों दिनै मोजाङै मोजां नमिनेसन होनानै न'आव थांनानै गाबोननिफ्राय जि साफा सानै जोंहा बिदा फंबायफोर बिपिएफ खालामदों पार्टिया बिपिएफआनो खालामदों बुंनांगौ गैया नाथाय बर'नि भटआ गावस्रानो मोना एबार 90% जेरैखि जाया ज' जानानै उर्खाव गोरा ब्रह्मनो भट होनानै गुबुन हारियाबो फैखाबाय खिन्थु गुबुन हारियाबो लोब फैबाय एबार जोंसो लिंहराखै नैबे मिटिंआव गारि गुरा होनो बारा फैसा गैया नालाय जोंहा बिथांमोना फैनो हायाखै नाथाय लोब ओंखारखाबाय देरहानाया सिउरसै आरो जै देरहाबाय जोंनि जेंना सुस्रांनाया 50% सिगाङाव थांबाय जै देरहाबाय 50% सिगाङाव थांबाय दा ओंखायनो रायजोफोर आं नोंथांमोनखौ खावलायबाय जे बयबो खौसे जादों आवगायलांनोसै आं बेखिनिखौनो बुंबाय आरो नमिनेसन होनो थांनायाव बयबो हौवा हिनजाव डिसिप्लिनजों थांनांगोन जों आरो रंजा बाजादे रावबो दुखु लानाङा प्रेसार लानाङा रागा जोंनाङा जाय रागा जोङो बांद्राय हिंसा जायो बांद्राय प्रेसार लायो बे मानसिया मुलुगाव मोजां खामानि मावनो हाया ओंखायनो जोंहा हाग्रामा सारा एनि टाइम रागा जोंबाय थायो नालाय हिंसा जाबाय थायो गावनि लोगोफोरखौबो माबा माबि खालामोनो रागा जोङोबा दा ओंखायनो मोजां खामानि मावनो हायाखै दा ओंखायनो जोंहा रायजोफ्रा रागा जोंनाङा आंबो रागा जोङा दा बेखिनि खोथाखौनो बुंनानै बयनोबो साबायखर बावनानै आंनि बुंनायखौ फोजोबबाय गोजोन्थों।